হেল্ল' গাইছ, নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে যে এয়া চাই আছে, এইটো হৈছে হাতী উঠাৰ পাহাৰ। এই হাতী উঠাৰ পাহাৰটো মৰিগাঁও জিলাত আছে। আহিলে এবাৰ চাই যাব। এইখিনি তলৰখিনি চাই লওক আৰু আমি আপোনালোকৰ ওপৰৰ ভাগ দেখুৱাম। এই ভিডিঅ'টো চাই ভালো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এই ভিডিঅ'টো যদি আমি ভাল লাইক কমেণ্ট শ্বেয়াৰ আহে, তেনেহ'লে আমি ইয়াৰ পাৰ্ট 2 বনাই বহুত 300-400 বছৰৰ আগৰ পুৰণা বস্তু কিছুমান দেখাম। আপোনালোকে বহুত কথা শিকিব পাৰিব। আমি তলৰ দৃশ্য দেখুৱালোঁ আৰু এয়া আমি হাতী উঠা পাহাৰৰ ওপৰলৈ গৈ আছোঁ। আমি ওপৰৰ দৃশ্য দেখুৱাম। ওপৰৰ পৰা চাব কি ধুনীয়া। আপোনালোকে আমি পাৰ্ট 2 বনাম। পাৰ্ট 2ত বহুত ভাল বস্তু পাব। আৰু আহি আমি ওপৰৰ দৃশ্য পাইছোঁ। আমি ওপৰত বেছি টাইম নাথাকোঁ, কাৰণ আমাৰ ঘৰত যাব লাগিব, দেৰি হ'ব। আৰু এয়া ওপৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। চাওক, এইখিনি হৈছে ওপৰৰ দৃশ্য। কি ধুনীয়া নেচাৰেল চিনাৰী এইটো। চাওক, আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই ভিডিঅ'টো আমি যদি ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব পাওঁ, তেনেহ'লে আমি পাৰ্ট 2 বনাম। পাৰ্ট 2ত আপোনালোকে বিভিন্ন ধৰণৰ বস্তু চাব পাৰিব। 300-400 বছৰৰ আগৰ বস্তু আমি দেখুৱাম। আজি বনাম বুলি ভাবিছিলোঁ ব্লগটো, কিন্তু আমাৰ সময় নোহোৱাৰ বাবে আমি বনাব নোৱাৰিলোঁ। তাৰ বাবে সময় বিচাৰিছোঁ আৰু আমি এতিয়া দেখুৱালোঁ আৰু আমি এতিয়া তললৈ গৈ আছোঁ। চাওক, তলৰ দৃশ্যটো আপোনালোকে চাওক, কি মনোমোহা দৃশ্য। এনেকুৱা মনোমোহা দৃশ্য থাকি যাবলৈ চবৰে মন যায়। আৰু এই পাহাৰটো শিলবোৰ দিনক দিনে ডাঙৰ হয়। এইটো এটা জীৱিত পাহাৰ। এই কথাবিলাক আপোনালোকক কৈছোঁ যে এইটো এটা জীৱিত পাহাৰ। এয়া শিলসমূহ ডাঙৰ হয়। আৰু এয়া পাহাৰত উঠিবলৈ হ'লে পাহাৰৰ কিনাৰত মানুহ থাকে, সিহঁতক ক'লে আপোনাক ওপৰলৈ লৈ আহিব। পাহাৰত আপুনি শিল বগাই বগাই উঠিব নালাগে, কাৰণ পাহাৰত কিছু সৰু সৰু মিহি বাট আছে। সেই মিহি বাটেৰে গৈ আপুনি ওপৰত পাব। আৰু আমি পাৰ্ট 2 বনাম। তাৰ নেক্সট ভিডিঅ'টোত আপোনালোকে বস্তু পাব যে আপোনালোকে চাব পাৰিব। তাত আপোনালোকে পাব বহুত দিনৰ পুৰণা সাপৰ কাটা হৈ আছে, এতিয়া শিল হৈ গ'ল। আৰু তাত এটা গুহা আছে, কিবা কিবি আছে, আপোনালোকক দেখুৱাম। আৰু আমি পাহাৰৰ ওপৰত নামি অহাৰ পিছত আমি অলপ ফটোশ্বুট কৰিছিলোঁ। সেই ফটোশ্বুটৰ এটা আমি ভিডিঅ' দেখুৱাম। ফটোশ্বুটৰ ভিডিঅ'টো আমি বেলেগতে কৰিছিলোঁ, কিন্তু ইয়াতে আমি ফটোশ্বুটৰ ভিডিঅ'টো আপোনালোকক দেখুৱাম। আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইয়াতে চাওক, আপোনালোকে ইয়াত ফটো উঠি বহুত পাব। তো আজিলৈ ভিডিঅ'টো ইমানতে। গুড বাই, টাটা, চি ইউ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক।